বিহু বুলি আজি ৰাতিপুৱাই ওলাইছোঁ আমাৰ ঘৰৰ ওচৰৰে তেতেলী ঘাটত। ল'ৰাটোক দেখুৱামগৈ গৰু বিহু গৰুক কেনেকৈ গা ধুৱায়। তাৰপৰা যাম চগুৰি মাছ আনিমগৈ, চাই যাব আপোনালোকে ভিডিঅ'টো। হাঁহ পানীও যাম আজি গগৈ দাৰ ঘৰলৈ। আজি গোটেইখিনি দেখুৱাম অকণ অকণকৈ, চাব দেই ভিডিঅ'টো। এয়া বছৰকৰ বিহু বুলি মাছ নিবলৈ আহিছোঁ। আমাৰ ৰমেশ দাই সেয়া শিখৰ মিলাই আছে, হাফ পেণ্ট পিন্ধি পালেহি পাইছেহি। আমি মাছ লৈ ঘৰমুৱা হৈ আছোঁ। চগুৰিৰপৰা ল'লোহি আজি 7 কেজি ওজনৰ গাছ কাপ এটা ল'লোঁ। লৈ পেলাই আমি দুটাই ভাগ কৰি লৈছোঁ, ৰমেশ দাই মই। আমি বিহু বুলি ঘূৰি পকি ইফালৰ পৰা সিফালে বজাৰো কৰিছোঁ কিছুমান। বিহু বুলি অকণমান ওলায়ো ভাল লাগে। তাৰপৰা তাকে এনেই মাছ ল'লোগৈ গৈ সেয়া। বিহু বুলি সেই আমাৰ বৰ্তা এজন সহকৰ্মী গগৈ দাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। হাঁহ পানীলে দেখুৱাই যাম। সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা তথা বহাগ বিহুক জনালোঁ। নমস্কাৰ। বৰা ঘৰ পালোহি। এতিয়া ইয়াৰ পৰা আমি যাম গোটেইকেইজন, সেইজন কওক। আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। নমস্কাৰ। তুমি খাবা নাই? কেলে?
মোৰো ভনী আছিলে দুলীয়া জানৰ কাকো পথাৰত আৰ্মিয়ে মাৰিলে হাঁহিত মেঘালো কণ কথা মাৰিলে কণ কথা ঘৰত নিদিলে জ্যোতি ওলালে বৰন্তি সলালে জ্যোতি ওলালে বৰন্তি সলালে পাতে জোনে বেলি কি পোহৰিলি মোৰে মন বলিয়া আকৌ ঘূৰাই মাই গাহৰি ফাৰ্ম আমাৰ গগৈদাৰ ল'ৰাৰ এইটো কুইণ্টেলৰ ওপৰত আছে এইটো কুইণ্টেল হয়তো এইটো 1.5 কুইণ্টেলৰ ওপৰত আছে আমাৰ এইটো বগা নি আমাৰ মানে এই মাহত আমি চব মাল খালী কৰি দিলোঁ চব বহি আছে সোনকালে ডাঙৰ পোৱালি নিদিব জানো পোৱালি এইটো মাইকী হয় আমি এইটো নাগালেণ্ড পাতি নেকি আৰু পোৱালি আছে এইফালে ডাঙৰ আছে পোৱালি এইবোৰ বেলেগ বেলেগ জাতৰ হয় না আজিৰ ভিডিঅ'টো মোৰ ইমানতে সামৰণি মাৰি মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ বাই বাই হেপ্পী ৰঙালী বিহু